সৰুতে স্কুল বন্ধ বুলি ক'লে খুব আনন্দিত হৈছিলোঁ, কাৰণ বন্ধ মানেই নিজৰ ঘৰখন। চেম ফিলিংছ আজিও বন্ধ বুলি ক'লে আপোন মানুহবোৰলৈ মনত পৰে। কালি ডিউটি অফ, সেয়ে পলম নকৰাকৈ গাঁৱলৈ বুলি ৰেডি হ'লোঁ। সম্পৰ্কবোৰত এনেকুৱা কেয়াৰ থাকিলে সম্পৰ্কবোৰ সুন্দৰ হৈ পৰে। এনিৱে, যাবলৈ ৰেডি। দীঘলীয়া ৰাস্তা, বাটতে চাহ একাপলৈ বৰ মনত পৰিছে, সেয়েহে নলবাৰীত থকা উপাসনালৈ গ'লোঁ। পিছে মানুহজনৰ হেনো লাজ লাগে, সেয়েহে তাত ভিডিঅ' কৰা নহ'ল। খাই লৈ ওলাই আহিলোঁ। ফাইনেলি ঘৰ পালোঁ। এতিয়া মাৰ হাতৰ চাহকণ খাই লৈ আজিলৈ ভিডিঅ' সামৰিছোঁ। পুনৰ লগ পাম অহা কাইলৈ। আজিলৈ বাই।